হে গাইজ কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি একদম ৰাতিপুৱাই উঠি চালোঁ বতৰটো একদম বহুত বঢ়িয়া, বৰষুণো নাই আৰু ৰ'দটো নিদিয়ে দিয়কচোন এতিয়া। চ' ৰাতিপুৱা 5টা বাজি আছে, 5:30 বাজিল। তো এতিয়া আপোনালোকক লৈ যাওঁ এখন বহুত ধুনীয়া পাৰ্কলৈ। উজান বজাৰত আছে, নতুনকৈ খোলা বুলি। আগতে গৈছোঁ বাৰু, তথাপিও আজি যাওঁ, ভিডিঅ' এটা বনাওঁ তাতে ভালকৈ। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আধা ৰাস্তা আহি পাইছিলোঁহে, এতিয়া ঘৰৰ পৰা ফোন আহিছে। তো ফোনত কৈছোঁ বোলে বায়ো বোলে আহি আছে। চ' আহক একেলগে যাওঁ, তাৰ কাৰণে এতিয়া ৰখোঁ। চ' বা অহাৰ পিছত আমি যাম। যেতিয়াক গেলি বা অহা নাই তেতিয়াক গেলি আপোনালোকক এটা দৃশ্য দেখাওঁ। চাওক গাইজ, বান্দৰ, ইমান বান্দৰ আহিছে ৰাতিপুৱাই আকৌ আহা। আৰু এই চাইডে আমাৰ ডগেজ পাই, আমাৰ নহয় বাৰু, আৰু নাই বান্দৰ বান্দৰ চাওক গাইজ। গাইজ কেইটা আহি পাব তাই, আৰু এই চাইডৰ পৰা দুটা ডগেজ পাই আহি গ'ল। যা খেদ বান্দৰ খেদ গেল যা। গাইজ এতিয়া বহি কিনে কিবা খাব ধৰিছে চাওকচোন। চ' গাইজ আহি পাল, এতিয়া আমি যাই আছো পালাক। চ' গাইজ তাৰমানে ৰাস্তাটো যিহেতু দীঘলীয়া, ভিডিঅ'টো ডাইৰেক্ট তাতে কণ্টিনিউ কৰিম, আকৌ বাটত কণ্টিনিউ নকৰিম। তো লগ পাৰ্কত লগ পাই আছোঁ। চাওক এতিয়া একদম মানে হেৰি আৰু কি কয়, চাওক গাইজ একদম ব্ৰহ্মপুত্ৰৰ ভিউটো দেখাই দিওঁ আপোনালোকক। চাওক গাইজ কি একদম আকাশৰ লগত মিলি থকা যেন লাগে। পাহাৰ তলত মাটি। গাইজ আমি একদম গোটেই পাৰ্কখন আপোনালোকক টুৰটো দি দিওঁ। য়েছ টুৰ বাজনাটো বজা। ना तुमसे नहीं हो पाएगा। चलो अभी हम मतलब गाइस यहाँ पे आए, पता नहीं इसको क्या ये सब बजाने का भूत चढ़ा हुआ था, तो मैंने कहा बजा ले, तो इसने बजा लिया थोड़ा सा। अभी जो मेरा ब्लॉग है वो हिंदी में आने वाला है फगू के पास, तो देखते जाइए क्या होता है। का पूरा वीडियो आप लोगों को मैं दिखाता हूँ। এইবিলাক উঠাৰ মন যায়, বাট 12 বছৰৰ ওপৰৰ চলিক নেদে, এটা লেখা আছে একদম চাফ। কিন্তু গাইজ উঠা মন যায়, কিন্তু উঠা নৰোঁ, ডাঙৰ হৈ গ'লোঁ গাইজ, এতিয়া আৰু উপায় নাই। কি ক'ব এতিয়া আৰু, মানে দেখাত ডাঙৰ হৈছোঁ, আণ্ডাৰ से वही बचपना आता है कभी তো পামেই আৰু আপোনালোকক এটা বঢ়িয়া কাৰ্ড ডাইলগ, মাই ডাইলগ আপোনালোকক এটা মজা চাই ভিডিঅ' দেখাম তাতে। কি ধুনীয়া একদম পাৰ্ক, তাতে মানে যোনে অহা নাই আহক আৰু জল্দি। সেইটোৱেইতো কৈছোঁ, ইটাক গেলি ফ্ৰী, পিছত কিন্তু গাইছ পূৰা লুটটো আৰু জহাই দি লুটটো। চ' জল্দি আহক এখন পাৰ্কত ফ্ৰী থাকোঁতে। মাৰ্চৰ মাহটো এইখিনি 5 দিনমান আছে পায়, আৰু এই দিনকেইটাতে আহক আৰু এপ্ৰিলৰ পৰা পাই পইচা ল'ব। অঁ চাওক ইফালে দেখাই নাপায়, ৰ'ব কাষত যাই দেখাম। ইলেকশ্যনৰ পিছত হ'ব পাৰে। চাওক গাইজ জাহাজ এইবিলাক একদম মানে ৰাতিপুৱা গাইজ মজা লাগে ইয়াতে আহি কিনে। আগৰ পৰা গাইজ চবৰে চব সূৰ্যই অলপ ব্ৰাইটনেছ বঢ়াই দিলে ৰাতিপুৱাই। আৰু আমি সেইখিনি এৰিয়া আহি পালোঁ, য'ত মানে ফ্ৰী অলপমান জিমৰ
জিম মানে কি আৰু গাইছ এটা দুটা ইকুইপমেণ্ট আছে ইকুইপমেণ্টৰ নামত মানে নিজৰ বডি ৱেইটটোকে উঠাব লাগে চ' অলপ আছে ইজিও ডিফিকাল্টো চ' চব এইবিলাক মানুহে কৰি আছে চব মানুহে আমি তাৰমানে একদম লাষ্ট যোনখিনি লাষ্ট একদম আপোনালোকৰ এই তাতে আপোনালোকক লৈ দেখুৱাম একদম লাষ্ট মানে পাৰ্কখনৰ যোনখিনি লাষ্ট একদম হেৰি তাত আপোনালোকক লৈ যাই আছোঁ চ' ভিডিঅ'টো চাই থাকক ভিডিঅ'টো বেছি লম্বা নকৰোঁ আপোনালোকক দেখাওঁ এটা বঢ়িয়া ভিউ চাই থাকক আপোনালোকে চ' গাইজ যোনটো ভিউ আপোনালোকক দেখুৱাব খুজিছিলোঁ সেই ভিউ মানে জেগাটোত আমি আহি পালোঁ চাওক ৰ'ব এতিয়া তেনে খাওঁ যাই লওক মানে পালোঁ আৰু চাওক গাইজ একদম এইটো কি গাইজ মাজত বেৰেল টাইপ কিবা কৰি আছে সেইবিলাক বাদ দিয়ক গাইজ সেই চাইড এখন কিবা দ্বীপ টাইপ আছে আৰু আইলেণ্ড টাইপ কি সেইটো অলপ আমি জুম কৰি চাবলৈ চেষ্টা কৰোঁ আহক তো মানে গাইজ কিনো সেই বস্তুখিনি মই জেগাখিনি ভালকৈ ধৰিব পৰা নাই তাতে ঘৰ নে কি এইটো পজা টাইপ কিবা হাট এনেকুৱাতো কিবা এটা আছে কি শ্ল' বনাব লাগে চ' গাইজ ৰাতিপুৱাৰ ভিউটো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব একদম ব্ৰহ্মপুত্ৰৰ আমি একদম এতিয়া মানে পানীৰ ওপৰতে আছোঁ মোবাইলটো আইডি পৰি গ'লি চেছ চ' ইমান তাৰিছ নকৰোঁ চ' ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো এইখিনিতে আছিল লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই